পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনালোঁ। আজি আমি যাবলৈ ওলাইছোঁ অগ্নিনাভ মন্দিৰলৈ, মানে শিৱসাগৰ নাজিৰালৈ। আৰু সেইকাৰণে আমাৰ গাড়ীত এতিয়া পূজা কৰা হৈছে, কাৰণ যোৱাৰ আগমুহূৰ্তত যাত্ৰা কৰা ক'ৰবাত যাত্ৰা কৰাৰ আগত কাৰণ পূজা পাতল কৰি যাব লাগে। গতিকে আমাৰ টিকলু সেয়া গৈছে পূজা কৰিবলৈ, আৰু সকলোৱে এইবিলাক মানুহবিলাক ৰখি আছে এতিয়া যাবলৈ সকলো সাজু। গতিকে আপুনি ভিডিঅ'টো চাই থাকিব আৰু গোটেই অগ্নিনাভ মন্দিৰৰ কিমান পাৰোঁ ফুটেজবিলাক আপোনালোকলৈ আগবঢ়াম। এয়া গাড়ী ষ্টাৰ্ট দিছে, আমি সকলো যাবলৈ সাজু। গতিকে আহি আমাৰ ৰাতিপুৱাই গ'ল, এয়া বাহিৰত একদম পোহৰ হৈয়ে গ'ল। এতিয়া পাম আৰু বেছি দেৰি নাই। বাপৰে বহি একদম আঁঠুৰ বিষ, তাতে আল্ট্ৰা বাছ, চিট কেইটাও ভাল নহয়, একদম বহি আমনি লাগি গ'ল। এতিয়া গা ধোৱাৰ ব্যৱস্থা আছে বোলে এইফালে, ধুনীয়াকৈ আপোনালোক দেখাই আছোঁ ক'ত গা ধুব লাগে বা ক'ত পায়খানা কৰিবলৈ, গোটেইখিনি ব্যৱস্থাই আছে বাৰু। সেইখিনিৰ কাৰণে আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু এটা কথা, ইয়াতে আহিলে ট্ৰেইনেৰেও আহিব পাৰে বোলে। শিমলুগুৰি ষ্টেচন আছে, তাত নামিলে বোলে আৰু হয়, কিন্তু আমি আগতে জনা নাছিলোঁ, জানিলে আহিব পাৰিলোঁ হয়। হাগা জাগা বিচাৰি আমাৰ মানে অৱস্থা কাহিল। বাপৰে বাপ, হাগিবৰ কাৰণেও মানে জাগা বিচাৰি ফুৰিব লগা হৈছে। কি দিন পৰিল এই চাকচোন চাকে এইবিলাক, এই হাগা জাগাটো আহি পালোঁ আমি, টেনশ্যন নাই বাৰু আমাৰ। হাগা শুনিলে বেয়া, শুনি আৰু শৌচ কৰা বুলি ক'ব লাগে। ইয়াত টিকে লজ, ইয়াতে থকা আৰু খোৱাৰ ব্যৱস্থা, মানে সকলো পায়খানা কৰা কিবা কৰা সকলো ব্যৱস্থা পাব ইয়াত। এয়া হাগাৰ কাৰণেও লাইন ধৰিব লাগে, চাচোন কি দিন পৰিল বাপৰে বাপ। পায়খানা কৰিবও লাইন ধৰিব লাগে, এনেকুৱা দিন। চাকৰিবিলাক লাইন ধৰি আছে, কি দিন পৰিল। এটা কথা কিন্তু ফেচিলিটি কিন্তু ভাল পাইছোঁ, কাৰণ ৰুম চুম দিছে তেওঁলোকে 30 টকাত, আৰু কিমান দিব, বহুত দিছে, যথেষ্ট দিছে। সুন্দৰকৈ গাটো ধুই আহি কাপোৰখিনি সলাই ল'লোঁ। এতিয়া আৰু যাম, আৰু যাবলৈ ৰেডি হৈছোঁ। ফ্ৰেছ হৈ ল'লোঁ, এতিয়া ইফালে যাম। কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ, নতুন ড্ৰেছ লগালোঁ। এই লাজ লাগছে নেকি বাবু? ভিডিঅ' এটা কৰি থৈ দিছোঁ, লাজ কৰিছে ল'ৰাটোৱে। গা ধুই উঠি আৰু বেলেগলৈ বস্তু কিনিবলৈ যাব নালাগে, পূজাৰ গোটেই সামগ্ৰী ইয়াতে পোৱা যায়। চাই লওক কি ফেচিলিটি, বাপৰে বাপ। এতিয়া আমি কি ফ্ৰেছ হ'লোঁ, গা পা ধুলোঁ ন, গা পা ধুই লৈ এতিয়া আৰু গামোচা চামচা লৈ আৰু পুৰা আৰু কিন্তু ফেচিলিটিটো কিন্তু ভালে দিছে দেই, ইয়াত না বঢ়িয়া ফেচিলিটি দিছে কিন্তু।
পইচাটো ইমান বেছি নহয় না মানে 30 মানে দুজনৰ 60 টকাতে হৈ গ'ল আমাৰ গা ধোৱা লেট্ৰিন কৰা কিন্তু বেলেগত কিমান কৈ আছিল 100 টকা কৈ আছিল হয়না সুবিধাটো ভালে পাইছোঁ বহুতখিনি ভাল সুবিধা মানুহবিলাক ৰখি আছে বহুত মানুহ মানুহ ভিৰ হ'ব আজি কিন্তু না আমাৰ হা মানুহ কিন্তু আমাৰ ভিৰ হ'ব আজি হ'লেও বাছত অহা বহুত কষ্ট পাইছোঁ দেই আজি বাছখনৰ চিটকেইটা ইমান ঠিক নহয় মানে অলপ কষ্ট পাই আছোঁ এই হৈছে মোৰ জীৱন মই এনেকৈয়ে মাথা তুলি লৈ ঘূৰি ফুৰোঁ তিনিজনীয়া সংসাৰ এয়ে মোৰ দিন এয়ে মোৰ জীৱন চাই লওক ক'ব লাগিতো এইখিনি কষ্ট কৰিবই লাগিব আমি ন হয়নে নহয় হা ঈশ্বৰক পাব লাগিতো এইখিনি কষ্ট কৰিবই লাগিব না নালাগে এইখিনি কষ্ট নকৰিলেতো আমাৰ কামেই নহয় ক'ত ঈশ্বৰক পাম না হয়নে নহয় এইখিনি কষ্ট কৰিবই লাগিব ঈশ্বৰক পাব লাগিলে এই মানুহ ইমান নাই নেকি মানুহ আছে ক'ত নাই আছে হাই বুলি কৈ দিয়া হাই ঈশ্বৰ হে ভগৱান জয় অগ্নিনাভ বাবা আহি পালো এক জায়গা তুই লই ভূমি করা কাটা খাদি এয়া এতিয়া শাৰী শাৰীকৈ মানুহবোৰ ভিতৰলৈ সোমাই যাব ধৰিছে এই মেইন গেটখন খুলি দিছে এতিয়া সকলো মানুহ ভিতৰলৈ যাব লাইন দেখছে না লৈতো চামনো ইমান লাইন না লাইন বহুত লাইন ইয়াত নাপায়
মই মানুহবিলাকক সুধিছোঁ শুনা মতে মানে য'ত মেইন মানে শিখা বাই মানে য'ত মানে মূৰ্তি স্থাপন কৰে তাতে মানে কি কেমেৰা নিয়ে এলাও নাই গতিকে কেমেৰা নিব নোৱাৰিলোঁ আৰু আপোনালোকক মই মেইন য'ত অগ্নিনাভ বাবাৰ মূৰ্তি আছে সেইটো দেখাব নোৱাৰাৰ কাৰণে দুখিত গতিকে দেখিছেনে লাইনত আছোঁ আমি ইমান লাইন আমি সকলোৱে বৰ্তমান এতিয়া CCTV নজৰ আছোঁ এই CCTVত পূজা কৰি থকা গোটেই দৃশ্যবিলাক চাই আছোঁ চাওকচোন তাৰপিছত ইফালে CCTV CC কেমেৰা ফিটিং কৰা আছে আপোনালোকক ক'লোৱে গতিকে ভিতৰলৈ কেমেৰা নিয়া এলাও নাই গতিকে এতিয়া ভোগৰ লাইন এয়া মানে পূজা পাতল কৰি এতিয়া সকলোৱে ভোগ খাব এয়া ভোগ বিতৰণ কৰি আছে আৰু ইফালে মানে ডাঙৰ ৰাজহুৱা বন্তি আছে তাতে তেল ঢালি আছে আৰু সেই তেল এবটল ঘৰলৈ নিব লাগে মানে কি নিৰ্মালি হিচাপত মানে যাৰ ঘৰত এই মন্দিৰটো আছে মানে শিখা বাইদেউ আজি শিখা বাইদেউক লগ নাপালোঁ কাৰণ কিবা তেওঁৰ ব্যক্তিগত কিবা অসুখৰ প্ৰব্লেম হৈ আছে মানে ঘৰুৱা অসুখৰ প্ৰব্লেম গতিকে তেওঁক লগ নাপালোঁ সেইটো কাৰণে অলপ বেয়া লাগিল কাৰণ তেওঁক লগ পালে হয়তো অলপ ভাল লাগিল হয় আমাৰ গতিকে একো নাই ভগৱানক পাইছোঁ এইখিনিয়ে যথেষ্ট আহিব পাৰিলোঁ যে ইমান দূৰ ইয়ালৈ আমাৰ প্ৰসাদ খোৱা হ'ল কিন্তু আজি বহুত মানুহ আৰু বিৰাট গৰম একদম এতিয়া অগ্নিনাভ বাবা বাই দিলোঁ হা প্ৰসাদটো দিব প্ৰসাদটো লৈ যাম আৰু বহুত গৰম এতিয়া পানী খাব লাগিব প্ৰসাদ পাতি এতিয়া দিয়া হ'ল প্ৰসাদ দিব প্ৰসাদটো লৈ যাম আৰু ভিডিঅ'টো ইমানতে সামৰিলোঁ আৰু আপোনালোকক যিমানখিনি পাৰে সিমানখিনি দেখুৱালোঁ কাৰণ মই একদম মেইন মন্দিৰৰ দৃশ্যটো দেখাব নোৱাৰিলোঁ তাৰ বাবে দুখিত